Hello guys, welcome to my YouTube channel. আৰু আজি গৈ আছো আমি ফুৰিবলৈ কাজিৰঙালৈ। মোৰ লগত আছে অফিচৰ আমাৰ লগৰ কেজন। আজি গোটেই দিনটো ফূৰ্তি কৰিম। বিশেষকৈ লগৰ এজনৰ বাৰ্থডে আছে, লগৰ দুজনৰ বাৰ্থডে আছে, বাৰ্থডে পাৰ্টি খাব। গতিকে ফূৰ্তি কৰিম, আপোনালোকক দেখুৱাম আমি ক'ত গৈ আছো। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমাৰ মতা মানুহবিলাকৰ কিন্তু বেলেগ যি কামেই নকৰোঁ, বন্ধুৰ লগত ফুৰিবলৈ যোৱাতকৈ বেলেগ ডাঙৰ সুখ একো হ'বই নোৱাৰে। গতিকে আজি ওলাই আহিছোঁ ৰোড ট্ৰিপ এটা কৰোঁ বুলি। ৰোড ট্ৰিপ ফ্ৰম যোৰহাট টু কাজিৰঙা। আমাৰ যোৰহাটৰ পৰা এইটো ফালে, তাৰমানে গুৱাহাটী ফালে গৈ থাকিলে যোৰহাটৰ মানুহবিলাকে বোকাখাটত নোৰোৱাকৈ নাযায়। তাৰ এটাই কাৰণ হৈছে বোকাখাটৰ পেৰা, আৰু সেইকাৰণে আমিও আজি ৰ'লোঁ বোকাখাটৰ পেৰা খাবলৈ। বালাজী হোটেল যিখন বিখ্যাত এখন বোকাখাটৰ হোটেল, তাতে ৰৈ পেলাই চাহ আৰু পেৰা খালোঁ। লগৰ দুজনমানে অৱশ্যে পুৰিও খালে। আজি পিছে খানাটো দিব, তাৰমানে ইয়াৰ জন্মদিনৰ পাৰ্টি। আপোনালোকে লেট কৰি হ'লেও হেপী বাৰ্থডে বুলি লিখি দিব দেই, নাপাহৰিব আকৌ। কাজিৰঙাৰ ৰাস্তাটোত সোমাই গৈছে, মনটো ভাল লাগি গ'ল। ৱাও, চাওক না কি ধুনীয়াকৈ ফুল ফুলিছে। এইবিলাক বোলে এজাৰ ফুল। মই হয়তো কেমেৰাত দেখুৱাব পৰা নাই, কিন্তু আপোনালোকে নিজ চকুৰে যেতিয়া দেখিব যথেষ্ট ধুনীয়া। এই গানটোৱে মনলৈ আহিছে, এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ। গান গাব নাজানো পিছে, নাহাঁহিব দেই। এই ৰাস্তাটো ধুনীয়া ধুনীয়া এজাৰ ফুলৰ সৌন্দৰ্য উপভোগ কৰি আমি এজেগাত ৰ'লোহি। আপোনালোকে নিশ্চয় শুনি আছে, এই যি চোৱা, এই এজাৰ ফুলবিলাকে বৰ ধুনীয়া কৰি তুলিছে। গতিকে আমি অকণমান ৰৈছোঁ, কাৰণ ইহঁতি বোলে ফটো মাৰে। ফটোবোৰ ইনষ্টাগ্ৰামত পষ্ট কৰিম, আপোনালোকে ইচ্ছা কৰিলে ফ'ল' কৰি ল'ব। আমাৰ যোৰহাটৰ ফালৰ পৰা আহিলে হালদিবাৰী বুঢ়ীমাই মন্দিৰত নোসোমোৱাকৈ হয়তো নোযোৱা মানুহ নাই, কাৰণ এই মন্দিৰটো এটা যথেষ্ট ঐতিহ্য আছে। আৰু গতিকে আমিও আজি ইয়াতে ৰৈ পেলাই নিৰ্মালী লৈ যাম। গতিকে দেখাইছোঁ বলক। কোৱা শুনিছোঁ এই মন্দিৰটোৰ লগত জড়িত কিবা এটা কাহিনী আছে। আপোনালোকে কোনোবাই জানে নেকি? জানে যদি কমেণ্ট কৰি ক'বচোন। সেৱা কৰি ল'লোঁ, এতিয়া প্ৰসাদ খাওঁ, প্ৰসাদ খাই গৈ থাকোঁ। হালদিবাৰী বুঢ়ীমাই মন্দিৰত আমি প্ৰসাদ খালোঁ, আৰু এতিয়া বলক নেক্সট ডেষ্টিনেশ্যন। কিন্তু ডেষ্টিনেশ্যন এতিয়ালৈকে ফিক্সেই হোৱা নাই, নে কি কোৱা? অথনি এজাৰ ফুলা দেখাইছিলোঁ, আৰু এতিয়া চব কৃষ্ণচূড়া আৰু ৰাধাচূড়া ফুলি আছে। সঁচাই ধুনীয়া লাগিছে। আমাৰ অসমতো যে ইমান ধুনীয়া জেগা আছে বিশ্বাসেই কৰিব নোৱাৰি। এই ক্লিপটোৰ লগত মই কৈ যোৱা কথাবিলাক নিমিলে, কাৰণ মই মাইকটোৱে অন কৰিবলৈ পাহৰি থাকিলোঁ। মই আচলতে কৈছিলোঁ কি, মই পালোহি এই জন কিটচেন। মই মানে আমি গোটেইকেইটা পালোহি, আৰু এতিয়া আমি ইয়াতে খানাটো খাই ল'ব লাগিব, তাকে কৈ আছিলোঁ। কিন্তু মাইকটোৱে অন কৰিবলৈ পাহৰি থাকিলোঁ। আচলতে নতুন ব্লগাৰ যে এইবিলাক পাহৰি যোৱা যায়। ব'লক তেন্তে ইয়াতে খানাটো খাই লওঁ। বহুত শুনি থাকোঁ জন কিটচেন জন কিটচেন, আজিয়ে খাই চাওঁ প্ৰথমবাৰৰ বাবে। আগতে খায়ো পোৱা নাই, কেনেকুৱা লাগে খাওঁ, আৰু আপোনালোকক কৈ আছোঁ বাৰু কেনেকুৱা লাগে। ঠিক আছে, জন কিটচেনত সোমাই খানা অৰ্ডাৰ দিলোঁ। খানা আহি গ'ল, আৰু খানা শেষো হ'ল, কিন্তু ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। হৈ যায় বুজিছে, ভোক লাগি থাকিলে প্লেটবিলাক কেতিয়া খালী হৈ যায় ধৰিব নোৱাৰি। পিছে ভিডিঅ'টো আজি ইমানতে সামৰি মাৰিলোঁ। এটা সৰু ৰোড ট্ৰিপ আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। টিল দেন টাটা, বাই বাই।